হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এছামিজ ফেক্ট পইণ্টলৈ। বন্ধুসকল, মই আজি ইণ্ডিয়াৰ বিষয়ে এনেকুৱা কেইটামান ফেক্ট ক'ম যোনকেইটা শুনি আপোনালোকেও গৌৰৱ অনুভৱ কৰিব ইণ্ডিয়াৰ কাৰণে। সেইকাৰণে বন্ধুসকল, মোৰ এই ভিডিঅ'টো এৰি ক'তো নাযাব। ব'লক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 11, শ্বেম্পু যোনবিলাক আমি মূৰত ঘঁহোঁ সেইবোৰ প্ৰথমে আমাৰ ইণ্ডিয়াতে আৱিষ্কাৰ হৈছিল। তেতিয়া ইণ্ডিয়াৰ মানুহবোৰে এতিয়া যোনটো শ্বেম্পু কমাৰ্চিয়েল লিকুইড সেই লিকুইডটো ইউজ কৰা নাছিল। তেতিয়া ইণ্ডিয়াৰ মানুহবোৰে সৰু সৰু গছ মানে সাৰবোৰ ইউজ কৰিছিল শ্বেম্পুৰ ঠাইত, আৰু সেই দেখি ব্ৰিটিছৰ মানুহবোৰে সেই শ্বেম্পুত সেই এক্সাম্পলটোৱে লৈ যাই কিনে তাত শ্বেম্পু তৈয়াৰ কৰিলে। সেনেকৈ শ্বেম্পুৰ আৱিষ্কাৰ হৈছিল। মানে ইনডাইৰেক্টলি হ'লেও শ্বেম্পু আমাৰ ইণ্ডিয়াতে আৱিষ্কাৰ হৈছিল। নম্বৰ 10, ইণ্ডিয়াত দুটা মেজৰ ৰিলিজিয়ন মানে দুটা মেজৰ ধৰ্ম ইষ্টাব্লিছ হৈছিল। সেই দুটা ধৰ্ম হ'ল বুদ্ধিজিম আৰু জেইনিজিম। ফেক্ট নম্বৰ 9, চেছ খেল মানে এখন দবা খেলো আমাৰ ইণ্ডিয়াতে প্ৰথমবাৰ ইনভেণ্ট হৈছিল। ফেক্ট নম্বৰ 8, গুদামবোৰো আমাৰ ইণ্ডিয়াতে ইনভেণ্ট হৈছিল প্ৰথমবাৰ। মানে বন্ধুসকল, মই আপোনাৰ চাৰ্টৰ গুদামকেইটাৰ কথা কৈছোঁ। চাৰ্ট হৈছিল বেলেগত আৰু গুদাম আমাৰ ইণ্ডিয়াত হৈছিল। ফেক্ট নম্বৰ 7, আমাৰ ইণ্ডিয়াত মেথছৰ এনেকুৱা কেইটামান সূত্ৰ বা এনেকুৱা কেইটামান বস্তু আমাৰ ইণ্ডিয়াত ইনভেণ্ট হৈছিল যোনকেইটাৰ অবিহনে মেথছ আধৰুৱা। সেইকেইটা হ'ল জিৰ', ভেলু অফ পাই, ট্ৰিগন'মেট্ৰি, এলজেব্ৰা, কেলকুলাছ আদি। এইবোৰ আমাৰ ইণ্ডিয়াতে প্ৰথমবাৰ আৱিষ্কাৰ হৈছিল। ফেক্ট নম্বৰ 6, কেটাৰেক্ট চাৰ্জাৰী আৰু প্লাষ্টিক চাৰ্জাৰীৰ নিচিনা চাৰ্জাৰীবোৰ কিমান ইম্পৰ্টেণ্ট হয়তো আপোনালোকে জানে। সেই চাৰ্জাৰীবোৰো আমাৰ ইণ্ডিয়াতে প্ৰথমবাৰ ডিছকভাৰ হৈছিল। ফেক্ট নম্বৰ 5, ইণ্ডিয়াৰ এক্টিভ আৰ্মিৰ বিষয়ে হয়তো আপোনালোক সকলোৱে জানে। ইণ্ডিয়াৰ আৰ্মি ৱৰ্ল্ডৰ ভিতৰত থাৰ্ড লাৰ্জেষ্ট এক্টিভ আৰ্মি হয়। প্ৰথম আৰু ছেকেণ্ড চাইনা আৰু USA আৰ্মি, তাৰে পিছত আহে আমাৰ ইণ্ডিয়াৰ আৰ্মি। ফেক্ট নম্বৰ 4, ইণ্ডিয়া ৱৰ্ল্ডৰ ভিতৰত লাৰ্জেষ্ট মিল্ক প্ৰডিউচাৰ হয়। মানে ইণ্ডিয়াই গোটেই বিশ্বৰ সকলো দেশতকৈ বেছি গাখীৰ উৎপাদন কৰে। ফেক্ট নম্বৰ 3, কাম মেলা নামৰ ইণ্ডিয়াত এখন মেলা হয়। সেই মেলাখন ইমানেই ডাঙৰ যে সেই মেলাখন স্পেচৰ পৰাও দেখা যায়। ফেক্ট নম্বৰ 2, বন্ধুসকল, আপোনালোকে হয়তো জানে যে ইণ্ডিয়ান ৰেলৱেত বহু মানুহে এতিয়ালৈকে এমপ্লয় হিচাপে কাম কৰি আছে। ইণ্ডিয়াত প্ৰায় 1.3 মিলিয়ন মানুহে ইণ্ডিয়ান ৰেলৱেত এমপ্লয় হিচাপে কাম কৰি আছে। এবাৰ ফেক্টটো শুনক, যিমান মানুহে ইণ্ডিয়ান ৰেলৱেত কাম কৰি আছে সিমান মানুহ কিছুমান দেশতে নাই। বুজিব পাৰিছেনে বন্ধুসকল? ফেক্ট নম্বৰ 1, চন্দ্ৰত যে পানী আছে সেই কথা পোনপ্ৰথমে ইণ্ডিয়াই ডিছকভাৰ কৰিছিল। ছেপ্টেম্বৰৰ 2009ত ইছৰোৰ চন্দ্ৰয়ানে এই পানীৰ সন্ধান পাইছে। চৰি বন্ধুসকল, চন্দ্ৰয়ান নহয়, চন্দ্ৰয়ান 1। বন্ধুসকল, আজিৰ বাবে ইমানে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু মোৰ এনেকুৱা ভাল লগা ভিডিঅ'বোৰ প্ৰথমে চাবৰ কাৰণে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বাটনটো অন কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি প্ৰথমতে পায়।